এক্সিডেণ্ট। এই বান্দৰ অলপ আছে। এই যে ঠাইখিনি দেখিছে, এইখিনি আমাৰ ওচৰতে আছে, স্বামীৰ পেট বুলি কয়। কাষতে হাইৱেটো আছে। গোটেই অঞ্চলটো আপোনাৰ বহুত ধুনীয়াকৈ বনাই থৈছে, মানে মন্দিৰ এভাগ আছে। মন্দিৰভাগ ইয়াৰ মানুহসকলৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। বহুত দূৰ দূৰৰ পৰা মানুহ আহে, আমাৰ ওচৰতে আছে যিহেতু, সেইকাৰণে আমি কেতিয়াবা গৈ থাকোঁ মাজে সময়ে। ইয়াত মন্দিৰৰ প্ৰাংগণত নন ভেজ চলি আছে। আমাৰ তাৰ নিচিনা নহয়, ইয়াত নন ভেজ চলে। এইবোৰ চবেই খানা বনাই বনাই নিজে নিজে খাই আছে। এইবোৰ যে দেখি পাইছে মানুহবিলাক, সকলোৱে নিজে খানা বনাইছে, লৈ আহিছে গাড়ী ঘোঁৰা চব আনি খাই আছে। আমি অকণমান ইফাল সিফাল ঘূৰিলোঁ। এয়া দেখিছে ইটো পাৰে আমি অলপ পানী কাষত গৈছিলোঁ। এই পানীখিনি আবদ্ধ কৰি থোৱা হৈছে, চব শিল, গোটেই ওপৰে ওপৰে গোটেই শিলেই শিল আছে। মেইন ৰোডত উঠিলোঁ। মেইন ৰোডত উঠি এয়া গৈ আছোঁ আগলৈ। এয়া আৰ্মি গাড়ী আহিছিলে খানা খাবৰ কাৰণে, যিহেতু বছৰ শেষ হ'ব হৈ আছে। অকণমান মন্দিৰৰ প্ৰাংগণৰ ফালে সোমাই গ'লোঁ। এইটো মেইন ৰাস্তাটো সোমাই আহি আপোনাৰ এই দেখি পাইছে মন্দিৰ আছে, এভাগ আগত দেখাই আছোঁ মন্দিৰভাগ। ইয়াত মানুহ এনি টাইম ভিৰ হৈয়ে থাকে মানে। মহত্ব আছে এই মন্দিৰভাগত, বহুত মহত্ব আছে। আমি মাজে সময়ে যাওঁ, এয়া পূজা পাঠ কৰিলে। মছজিদ এটাও আছে, ওচৰতে মন্দিৰ আছে, বান্দৰ আছে। হা কি কৈ আছিলি তই? বান্দৰটো সেয়া চিন্ধি খাই আছে, খাবলৈ পোৱা নাই। নিচাযুক্ত দ্ৰব্য হয় চিন্ধি, মানে লিকুইড হয় এইটো এটা। খাবলৈ নিচা লাগিব সিহঁতৰ। আমি সেই তললৈ যামগৈ, ছানছেটটো চাবৰ কাৰণে ৰৈ আছোঁ। এই বান্দৰ অলপ আছে, তাকে চাওঁ কল আছে নি ক'ৰবাত পাই নি, কল অলপকৈ আনি সিহঁতক দি দিওঁ। আৰু লগত মই নাছিলোঁ যে। মেইন ৰোডত উঠিছিলোঁহে, এক্সিডেণ্ট এটা হোৱা বুলি গম পাই লগালগ ঘূৰিলোঁ। ঘূৰি গৈ দেখিলোঁ যে ফেমিলি এটা আছিলে, মাইকী মানুহ আছিলে আৰু কেঁচুৱা আছিলে। দুখ পাইছে বাৰু মানুহজনী, কিন্তু কেঁচুৱাটো অলপ ভয় খালে, কান্দিছে। বাইকখন চাইলেঞ্চাৰ ভাগি গ'ল। আমি গৈ অলপ বেগ চেগ উঠাই মেলি দিলোঁ। উঠাই মেলি দিয়া হৈছে, বহুত মানুহ আহিলে, গোট খালে। 70 টকা ডৰ্জন কল, 1 ডৰ্জন। সেইটো থাপ মাৰি লৈ যাব। এই পিছফালৰ এটা আহি আছে, এই পোৱালিটোক দে হাতত। এই চাহ। শেষত আহি এনেদৰে পানীৰ কাষত শিলতে বহিলোঁ অলপ টাইম, ছানছেটটো চালোঁ আৰু অলপ টাইম বহি ঘূৰি আহিলোঁ সন্ধিয়া হোৱাৰ লগে লগে, যিহেতু ঠাণ্ডাটো বহুত বেছিকৈ পৰে। আহি আকৌ নাইট ডিউটি আছিল। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। নতুনকৈ আহিছে যদি ফ'ল' কৰি দিব।